পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত শুভেচ্ছা জনাইছোঁ। আমি খ্ৰীষ্টান বিবাহ আৰু পৰিয়ালৰ একাধিক পাঠ্যসমূহ অধ্যয়ন কৰি আছোঁ। যেহেতু প্ৰত্যেকটো নতুন পাঠ পৰৱৰ্তী বিষয়বস্তুৰ ওপৰত নিৰ্মিত হয়, মই আপোনাক উৎসাহিত কৰোঁ যাতে এটিও বাদ পৰি নাযায়। প্ৰভুৱে আমাক তেনেকৈ অনুগ্ৰহ দান কৰক যেনেকৈ আমি তেওঁৰ বাবে জীয়াই থাকিব বিচাৰোঁ। পাঠ নং 2 পৰিচয়। আমাৰ সৃষ্টিকৰ্তাৰ পৰা পোৱা এটি অদ্ভুত উপহাৰ হৈছে বিবাহ। এইটোৰ উদ্দেশ্য আছিল আমাৰ জীৱনত উচ্চতম স্তৰৰ প্ৰেম, আনন্দ, সহ্য আৰু পৰিপূৰ্ণতা আনা। পৃথিৱীত এনেকুৱা অদ্ভুত বস্তু একোৱেই নাই যাৰ লগত আমি ইয়াক তুলনা কৰিব পাৰোঁ। যি কি নহওক, বহুতো খ্ৰীষ্টান দম্পতীসকলে তেওঁলোকৰ বিবাহ ডাঙৰ প্ৰত্যাশাক লৈ আৰম্ভ কৰে। শীঘ্ৰেই জানিব পাৰে যে বাস্তৱিকটো একেবাৰে বেলেগ। প্ৰেম আৰু একতাৰ পৰিৱৰ্তে বাইবেলে তেওঁলোকৰ হৃদয়বোৰৰ সম্পৰ্কে আলোচনা কৰাৰ দৰে ইজনে সিজনৰ প্ৰতি অকলশৰীয়া আৰু ক্ৰোধেৰে পূৰ্ণ। তেওঁলোকৰ বাবে বিবাহ হৈছে সকলো বিষয়বস্তু যেনে এটা একতা আৰু খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ প্ৰতিচ্ছবি হয়। বহুতো খ্ৰীষ্টান বিবাহবোৰৰ সৈতে কি ভুল হৈছে? আমি পৰীৰ সাধু বিশ্বাস কৰোঁনে? বাইবেলে আমাক ইয়াক ক'বলৈ ব্যৰ্থ হৈছে নে যে বিবাহৰ এই সুন্দৰ প্ৰতিচ্ছবিখনক কেৱল এটা ৰচিত গল্প আৰু আমি কেতিয়াও এনেদৰে জীয়াই থাকিব নোৱাৰোঁ? নহয়, কাৰণ যীশুৱে নিজেই কৈছিল, ময়েই বাট, সত্য আৰু জীৱন, যোহন 14:6। যদি তেওঁ সত্য হয় তেন্তে বিবাহৰ সম্বন্ধে কোৱা তেওঁৰ বাক্যও সত্য। তেন্তে সমস্যাটো আছে কাৰ লগত? যদি ঈশ্বৰৰ বাক্য আমাৰ জীৱনৰ কোনোবা ক্ষেত্ৰত কাৰ্য কৰা নাই তেন্তে ভুলটো সদায় আমাৰ লগতে আছে, ঈশ্বৰৰ লগত কেতিয়াও নাথাকে। আমি থমকি যোৱা আৰু আমি সঠিকভাৱে যি ভুল কৰিছোঁ তাৰ অনুসন্ধান কৰা অতি গুৰুত্বপূৰ্ণ যাতে আমি সংশোধনবোৰ কৰিব পাৰোঁ। এগৰাকী স্বামী বা স্ত্ৰী হোৱাৰ অৰ্থ কি? ইয়াক আমি কাৰ পৰা শিকিলোঁ? আমাৰ খ্ৰীষ্টান বিবাহ কেনে হোৱা উচিত তাৰ পৰা আমি কিয় ইমান বঞ্চিত হয় তাক চিহ্নিত কৰিবৰ বাবে আমি নিজকে নিজে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো সোধা আৱশ্যক। বিবাহত আমাৰ উপলব্ধি আৰু আচৰণ কাৰ পৰা আহিছে? স্বামীয়ে সি নিজকে প্ৰশ্ন কৰাটো আৱশ্যক। মই কাৰ পৰা পাৰিবাৰিক ব্যৱসায়ৰ বিষয়ে শিকিলোঁ আৰু অন্য সকলোবিলাক কাম যিটো এজন মানুহে মোৰ সংস্কৃতিত কৰে। যেতিয়া মই বিয়া পাতিলোঁ তেতিয়া মোৰ পত্নীৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ বাবে মোৰ আদৰ্শ কোন আছিল? কেনেকৈ তাইৰ লগত কথা পাতিব লাগে তাক মই কাৰ পৰা শিকিলোঁ? কি কৰিব লাগে যেতিয়া মোৰ পত্নীয়ে মোৰ প্ৰত্যাশা পূৰণত ব্যৰ্থ হয় তেতিয়া মই কাৰ আদৰ্শ মানি চলোঁ? প্ৰত্যেকবাৰ উত্তৰটো হ'ব, মই এইটো মোৰ পিতৃ, মোৰ ককা দেউতা, মোৰ খুৰা আৰু মোৰ গাঁৱৰ পুৰুষসকলৰ পৰা শিকিলোঁ। মই তেওঁলোকক দেখিলোঁ, তেওঁলোকে যি কৰিছিল তাকে মই নকল কৰিলোঁ আৰু মই তেওঁলোকৰ নিৰ্দেশসমূহক অনুসৰণ কৰিলোঁ। পত্নীয়ে তাই নিজকে প্ৰশ্ন কৰাটো আৱশ্যক। ৰন্ধা কাম আৰু গৃহস্থীৰ কাম কেনেকৈ কৰিব লাগে তাক মই কাৰ পৰা শিকিলোঁ? যেতিয়া মই বিয়া হ'লোঁ তেতিয়া ঘৰখন কেনেকৈ ৰাখিব লাগে তাৰ বাবে মোৰ আদৰ্শ কোন আছিল? কেনেকৈ মোৰ স্বামীৰ সৈতে সম্বোধন কৰিব লাগে আৰু কথা পাতিব লাগে তাক মই কাৰ পৰা শিকিলোঁ? মোৰ স্বামীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু তেওঁক কেনেকৈ সঁহাৰি জনাব লাগে তাৰ বাবে মোৰ আদৰ্শ কোন আছিল? প্ৰত্যেকবাৰ উত্তৰটো হ'ব, মই এইটো মোৰ মা, মোৰ আইতা, মোৰ খুৰী আৰু মোৰ সম্প্ৰদায়ত থকা মহিলাসকলৰ পৰা শিকিলোঁ। মই তেওঁলোকক দেখিলোঁ, তেওঁলোকে যি কৰিছিল তাকে মই নকল কৰিলোঁ আৰু মই তেওঁলোকৰ নিৰ্দেশসমূহক অনুসৰণ কৰিলোঁ। আমি কেৱল জাৰি ৰাখোঁ আৰু আমাৰ চাৰিওফালে থকা আন লোকে যি কৰিছে তাকেই নকল কৰোঁ। যেতিয়া আমি থমকি ৰৈ চিন্তা কৰোঁ যে বিবাহত আমাৰ বুজা পৰা আৰু ব্যৱহাৰ ক'ৰ পৰা আহিছে তেতিয়া আমি বুজিব পাৰোঁ যে আমি আমাৰ মা দেউতা আৰু অন্য লোকৰ জীৱন যাপনৰ পদ্ধতিটোক কেৱল জাৰি ৰাখিছোঁ আৰু নকল কৰি আছোঁ। যাৰ কাৰণে হয়তো আমি কেতিয়াও আৰু একো দেখা নাই। আমি তেওঁলোকৰ জীৱন ধাৰণ আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কে দ্বিতীয় চিন্তা নকৰাকৈ গ্ৰহণ কৰি লৈছোঁ। ক'ত বিষয়বস্তুবোৰ ভুল হৈ আছে? বিশ্বাসী হিচাপে এইটো আমাৰ বাবে আমাৰ আচৰণৰ দিশত লক্ষ্য কৰা আৰু ইয়াৰ উৎপত্তি আৰু মূল্যসমূহ ক'ৰ পৰা আহিছে তাৰ নিৰ্ধাৰণ কৰা অতি গুৰুত্বপূৰ্ণ। যদি এইবোৰ আমাৰ সংস্কৃতিত বা পৰম্পৰাত নিহিত হৈ আছে তেন্তে আমি এইটো আশা কৰিব নোৱাৰোঁ যে সেইবোৰ বাইবেলৰ সম্পৰ্কীয় বিবাহ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব পাৰে।
যদি আমি শিকা নাই যে আমি ঈশ্বৰৰ বাক্যৰ পৰা যি অনুশীলন কৰিছোঁ তেন্তে আমি আমাৰ বিবাহৰ বাবে ভুল নিৰ্দেশ পুস্তিকা পাইছোঁ ফলাফল সদায় বঞ্চিত হ'ব আৰু খ্ৰীষ্টৰ প্ৰতিনিধিত্ব কৰাত অসমৰ্থ হ'ব ইয়াতে বহুতো খ্ৰীষ্টান বিবাহৰ বিষয়বস্তুবোৰৰ লগত ভুল হৈ গৈছে আমি যি শিকিলোঁ তাক কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ আমি আমাৰ বিবাহক পৰীক্ষা কৰাৰ প্ৰয়োজন আমি আমাৰ বিবাহক মনোযোগ সহকাৰে চাব লাগে আৰু প্ৰশ্ন কৰিব লাগে যে কিয় আমি এহাল দম্পতি হিচাপে জীৱন যাপন কৰাটোৱে প্ৰকৃততে খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰিছোঁ স্বামীয়ে নিজকে প্ৰশ্ন সোধা প্ৰয়োজন মই খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰোঁনে যেনেদৰে মই মোৰ পত্নীৰ সৈতে কথা পাতোঁ তাইৰ প্ৰতি থকা মোৰ বিশ্বাসযোগ্যতাৰ স্তৰত তাইৰ প্ৰতি থকা মোৰ প্ৰতিশ্ৰুতিত যেনেদৰে মোৰ পত্নীৰ বাবে প্ৰেম আৰু যত্ন লওঁ যেনেদৰে মই তাইৰ প্ৰয়োজনবোৰক পূৰণ কৰোঁ মই তাইক কেনেদৰে মূল্য দিওঁ কেনেকৈ মোৰ পত্নীৰ নেতৃত্ব দিছোঁ পত্নীয়ে নিজকে প্ৰশ্ন সোধা প্ৰয়োজন মই ঈশ্বৰৰ নিৰ্দেশসমূহ মানি চলোঁনে যেনেদৰে মই মোৰ স্বামীৰ সৈতে কথা পাতোঁ তেওঁৰ প্ৰতি থকা মোৰ বিশ্বাসযোগ্যতাৰ স্তৰত তেওঁৰ প্ৰতি থকা মোৰ প্ৰতিশ্ৰুতিত যেনেদৰে মই মোৰ স্বামীৰ বাবে প্ৰেম আৰু যত্ন লওঁ মই তেওঁক কেনেকৈ উত্তৰ দিওঁ তেওঁৰ অধিকাৰত মোৰ সমৰ্পণ মই মোৰ স্ব-ইচ্ছাই তেওঁৰ নেতৃত্বক অনুসৰণ কৰোঁনে আমি সঠিক বিবাহৰ নিৰ্দেশাৱলীসমূহ বাছনি কৰাৰ প্ৰয়োজন আমি আমাৰ চাৰিওফালে থকা লোকবিলাকৰ যি অনুশীলন কৰোঁ তাক নকল কৰাৰ পৰিৱৰ্তে আমি ঈশ্বৰৰ বাক্য যিটো শিক্ষা দিছে তাক গ্ৰহণ কৰিবলৈ ইচ্ছুক হ'ব লাগে আমি ঈশ্বৰৰ নিৰ্দেশাৱলীবোৰক প্ৰয়োগত অনাৰ প্ৰয়োজন সামৰণি ঈশ্বৰে আমাক ইমান প্ৰেম কৰে যে তেওঁ আমাক বাইবেলৰ সম্বন্ধীয় বিবাহৰ সৈতে আশীৰ্বাদ দিব বিচাৰে যিটো হৈছে তেওঁৰ আটাইতকৈ সৰ্বোত্তম কিন্তু যেতিয়ালৈকে আমি পৰম্পৰাৰ পৰিৱৰ্তে বাইবেলৰ নিৰ্দেশসমূহ অনুসৰণ নকৰোঁ তেতিয়ালৈকে এইটো ঘটিব নোৱাৰে বাছনি কৰা হৈছে আমাৰ কাম যাতে ঈশ্বৰে আমাক তেওঁৰ বাক্যক বুজিবলৈ আৰু মানি চলিবলৈ অনুগ্ৰহ দিয়ক ধন্যবাদ